2016 চনত বিজেপি দলে তেতিয়া বিজেপিৰ অসমত খুব এটা অস্তিত্ব নাছিল 10 বছৰৰ কাৰণে এখন ভিজন ডকুমেণ্ট তেওঁলোকে উলিয়াইছিল আৰু সেই ভিজন ডকুমেণ্টৰ যিবিলাক কথা বা প্ৰতিশ্ৰুতি বা সপোন সেইবিলাক দেখুৱাই তেওঁলোকে ক্ষমতা পাইছে ইতিমধ্যে কমলে ৰেকৰ্ডটো আপোনালোকক দিছে মই জাষ্ট এটা ফিগাৰ দিছোঁ যিবিলাক ৰেকৰ্ড মানে সপোন তেওঁলোকে মানুহক দেখুৱাইছিল অসমৰ জনসাধাৰণক তাৰ 77% এতিয়ালৈকেও তেওঁলোকে ফুলফিল কৰিব পৰা নাই 2 বছৰৰ খতিয়ান বাদ দিয়ক 7 বছৰ তেওঁলোকে 10 বছৰৰ কাৰণে ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছিলে তাৰ 7 বছৰ পাৰ হৈ গ'ল তাৰ 77% তেওঁলোকে এতিয়ালৈকে কৰিবলৈ সক্ষম হোৱা নাই ব্যৰ্থ হৈছে তাৰ পিছত নিবনুৱাৰ কথা চৰকাৰখনে খুব কয় নিযুক্তিৰ কথা খুব কয় এখন মানে এপইণ্টমেণ্ট লেটাৰ দিবলৈ ইমান কোটি কোটি টকা খৰচ কৰি তেওঁলোকে মানে অনুষ্ঠান পাতে প্ৰচাৰ কৰে অসম হ'ল ভাৰতবৰ্ষৰ ভিতৰত হাইয়েষ্ট আনএমপ্লয়মেণ্ট ৰেট থকা ৰাজ্য এই হ'ল তেওঁলোকৰ 7 বছৰ হাইয়েষ্ট আনএমপ্লয়মেণ্ট ৰেট ইন ইণ্ডিয়া অসম ইণ্ডিয়াৰ ভিতৰত অসমত এই হ'ল নিবনুৱাৰ মানে অৱস্থা কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল এটা স্বতন্ত্ৰ সংস্থা গোটেই বিত্তীয় ব্যৱস্থাপনা তেওঁলোকে অডিট কৰে পৰ্যবেক্ষণ কৰে পৰ্যালোচনা কৰে 2021 আৰু 22ৰ যিখন বিজেপি চৰকাৰৰ বাজেট অসম বিজেপি চৰকাৰৰ বাজেট এই বাজেটখন সম্পৰ্কে কেগে কৈছে আনৰিয়েলিষ্টিক এণ্ড অভাৰ এষ্টিমেটেড আমি কোৱা নাই দেই কথাটা কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলে অসম চৰকাৰৰ বাজেটে কৈছে আনৰিয়েলিষ্টিক এণ্ড অভাৰ এষ্টিমেটেড আপোনাৰ নীতি আয়োগ আমি সকলোৱে BPL জানো বিলো প্ৰপাৰ্টি লাইন নীতি আয়োগৰ আন এটা ডিভাইচ আছে দৰিদ্ৰতা সম্পৰ্কে সেইটো হ'ল আপোনাৰ মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্স